হেল্ল' বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম যিকোনো ধৰণৰ ইন্টাৰভিউ কেনেকৈ ক্লিয়াৰ কৰিব পাৰি আৰু ইন্টাৰভিউৰ কেনেকৈ ইমপ্ৰেছ কৰিব পাৰি যিমানখিনি কথা আজি আমি ভিডিঅ'ত শ্বেয়াৰ কৰিম এইবোৰ মোৰ পাৰ্সোনেল এক্সপেৰিয়েন্সৰ পৰা মই কৈছো ইয়াত কোনো বেলেগ ধৰণৰ ৱেবছাইট বা নিউজপেপাৰ চাই মই ইনফ্লুৱেঞ্চ হোৱা নাই যি ইনফৰমেশ্যন আপোনাক মই এই ভিডিঅ'টোত দিম অথেন্টিক ইনফৰমেশ্যন সো প্ৰেক্টিকেল ইনফৰমেশ্যন যোনবোৰ মই নিজৰ লাইফত ফেচ কৰিছো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব তেতিয়া আপুনি বহুত বেনিফিট পাব সো আশা কৰোঁ যে এই ভিডিঅ'টোৱে আপোনালোকক হেল্প কৰিব আজি আমি এই ভিডিঅ'টোত 5টা টিপছ দিম যাৰ সহায়ত আপুনি যিকোনো ধৰণৰ ইন্টাৰভিউ ফেচ কৰিব পাৰিব সো প্ৰথম টিপটো হৈছে যিকোনো ইন্টাৰভিউ প্ৰিপেয়াৰ কৰাৰ আগতে আমি ইন্টাৰভিউটো হোৱা দুদিনমান আগতে আমি এটা মক ইন্টাৰভিউ প্ৰেক্টিছ কৰিব লাগে মক ইন্টাৰভিউ মানে আমি আইনাৰ আগত বহি পেলাই ইন্টাৰভিউ এখন দিব পাৰো আৰু নহলে এজন ফ্ৰেণ্ড এজনক আমাৰ আগত ৰাখি পেলাই তেওঁক ইন্টাৰভিউৰ হিচাপে এটা ৰোল দি পেলাই আমি কোৱেশ্চনছখিনি ফেচ কৰিব পাৰো তাৰমানে আমাৰ ফ্ৰেণ্ডজনক ইন্টাৰভিউৰ বনাই দিলো আৰু আমি এজন ইন্টাৰভিউই হিচাপে তেওঁৰ আগত আমি নিজৰ ইন্টাৰভিউটো দিম ফ্ৰেণ্ডজনে আমাক প্ৰশ্ন সুধিব আৰু আমি তাৰে উত্তৰ দিম সেই প্ৰসেছটো কৰাৰ পিছত আমি নিজৰ পাৰফৰমেন্সটো ইভালুৱেট কৰি চালে আমি গম পাম যে আমাৰ কনফিডেন্স লেভেলটো কিমান হাই হৈছে আৰু আমি কি ধৰণে আমাৰ এনসাৰ্সবোৰ দিব পাৰিছো আৰু আমাক ফ্ৰেণ্ডজনে ভ্যালুয়েবল ফিডবেকো দিব যাৰ সহায়ত আমি নিজৰ এনসাৰিং কেপেবিলিটিজবোৰ ইমপ্ৰুভ কৰিব পাৰো এই মক ইন্টাৰভিউ প্ৰসেছটোৱে বহুত হেল্প কৰে ফ্ৰেণ্ডছ তো এটো ৰিয়েলি এটা হেল্পফুল প্ৰসেছ হয় যোনটোৰ সহায়ত আপুনি নিজৰ ইন্টাৰভিউ দিব পৰা এনসাৰ্সখিনি পলিশ কৰিব পাৰে এটো আপোনালোকে নিশ্চয় কৰিব একেবাৰে সহজ হয় আৰু এই কামটো আপুনি ইন্টাৰভিউ হোৱা এদিন আগতে কৰিলে বেছি লাভ হয় নেক্সট টিপটো হৈছে আমি নিজৰ কাৰেন্ট এফেয়াৰ্স আৰু জেনাৰেল নলেজৰ কথাখিনি ভালকে পঢ়ি যাব লাগে আমি কাৰেন্ট এফেয়াৰ্সত একদম আপ টু ডেট হৈ থাকিব লাগে কাৰেন্ট এফেয়াৰ্স পঢ়িবলৈ আমি নিউজপেপাৰ আৰু ভিডিও চাই পেলাই আমাৰ নিজৰ নলেজটো ইনক্ৰিজ কৰিব পাৰো লগতে আমি এই দিনালৈকে হোৱা যিমানখিনি ইন্টাৰনেশ্যনেল আৰু নেশ্যনেল ইভেন্টছ আছে গোটেইখিনি আমি ভালকে শিকি ল'ব লাগিব ইয়াৰ লগতে আৰু এটা কথা আছে যে আমি নিজৰ ৰাজ্যখনৰ আৰু স্পেশালি নিজৰ হোম টাউনখনৰ বিষয়ে বহুত ভালকে জানিব লাগিব এটা যদি সাপোজ এজন লৰাই ডিব্ৰুগড়ৰ পৰা ইন্টাৰভিউ দিবলৈ গুৱাহাটীলৈ গৈছে তেওঁ যদি ইন্টাৰভিউৱাৰজনৰ আগত তেওঁৰ হোম টাউনখন ডিব্ৰুগড় বুলি কয় তেনেহলে ইন্টাৰভিউৱাৰ কিজনে তেওঁক ডিব্ৰুগড়ৰ কথা তন্নকে সুধিব এটো ড্যাম শিওৰ তেতিয়া হলে সেই সিচুৱেচনত আমি ডিব্ৰুগড়খনৰ হিষ্ট্ৰি ডিব্ৰুগড়খনৰ ইম্পৰ্টেন্স আৰু ডিব্ৰুগড় কালচাৰ এই কথা গোটেইখিনি কথা আমি ভালদৰে শিকি পেলাই নিজকে প্ৰিপেয়াৰ কৰিব লাগিব এই কথাটো আপোনালোকে নাপাহৰিব যে নিজৰ হোম টাউনখনৰ বেসিক নলেজটো থকাটো একেবাৰে ইম্পৰ্টেন্ট নেক্সট টিপটো হৈছে আমাৰ এপিয়াৰেন্স আৰু এটায়াৰ এপিয়াৰেন্সটো হৈছে আমি নিজকে কেনেকৈ প্ৰস্তুত কৰিছো ফিজিক্যালি আৰু এটায়াৰটো হৈছে আমি কি সাজ পৰিধান কৰি ইন্টাৰভিউ দিবলৈ যাওঁ এটা ড্ৰেছৰ কথা ক'বলৈ গ'লে আমি এনেকুৱা এটা ড্ৰেছ পিন্ধিব লাগিব যোনটো একেবাৰে নিউট্ৰেল হয় তাৰমানে আমি শাৰ্ট পিন্ধিলে শাৰ্টটোৰ কালাৰটো সলিড কালাৰ হ'ব লাগিব যদি ব্ল্যাক শাৰ্ট পিন্ধো গোটেইটো ব্ল্যাক হ'লে ভাল হয় হোৱাইট কালাৰ শাৰ্ট পিন্ধিলে পিওৰ হোৱাইট হ'ব লাগে চেক শাৰ্ট জেনাৰেলি এভয়েড কৰিব লাগে এটো মোৰ নিজৰ পাৰ্সোনেল অপিনিয়ন ইয়াৰ ৰিজাল্টটো ভেৰি কৰিব পাৰে কিন্তু মোৰ মতে যদি সলিড কালাৰ শাৰ্ট পিন্ধো এটা বেছি ভাল ৰিজাল্ট দিয়ে লগতে আমি শাৰ্ট পিন্ধি গ'লে আমি হে শাৰ্টটো মাৰ দি পেলাই ধুই যাব লাগে স্টাৰ্চ কৰিব লাগে শাৰ্টটো যদি স্টাৰ্চ কৰিব নোৱাৰে আপোনালোকে এটো লন্ড্ৰিত দিয়াই পেলাই স্টাৰ্চ কৰি ল'ব শাৰ্টটো স্টাৰ্চ কৰিলে কি হয় শাৰ্টটোৰ এপিয়াৰেন্সটো বিৰাট কাৰেক্ট মানে টাইট হৈ থাকে ক্ৰিস্প হৈ থাকে এটো এটা বিৰাট প্ৰফেশনেল লুক দিয়ে আমাক লেডিজৰ কাৰণে হ'ব পায় বেলেগ এটা ওয়ে থাকিব যোনটো মই এটা বিশেষকৈ ক'ব নোৱাৰিম কিন্তু জেন্টছৰ কাৰণে হলে আমি শাৰ্টটো স্টাৰ্চ কৰি পেলাই পিন্ধি গ'লে বহুতেই ভাল হ'ব জিন্স পেন আমি জেনাৰেলি এভয়েড কৰিব লাগে আৰু আমি ফৰ্মেল শুজে পিন্ধিব লাগে ব্ৰাউন কালাৰ বা ব্ল্যাক কালাৰ ফৰ্মেল শুজ বিৰাট ধুনীয়াকৈ পলিশ কৰি আৰু লগতে এটা ৰিষ্ট ওয়াচ থাকিব লাগিব আমাৰ ৰিষ্ট ওয়াচটো আমি যিকোনো ধৰণৰ এটা সিম্পল ৰিষ্ট ওয়াচ পিন্ধিব লাগিব যোনটো বেছি চকুত নপৰে কিন্তু যোনটো এটা সাটল আৰু জেন্টল লুক দিয়ে ইয়াৰ লগতে হেয়াৰ কাটৰ কথা যদি কওঁ হেয়াৰ কাট আপুনি একেবাৰে নিউট্ৰেল আৰু সিম্পল ৰাখিব অলপ চুলিটো আগফালে স্পাইক্স কৰিব পাৰে আৰু চুলিটো চুটি ৰাখিব দীঘল চুলি লৈ পেলাই ইন্টাৰভিউ দিবলৈ কেতিয়াও নাযাব যিমান চুটিটো চুলি হ'ব সিমান এটা ক্লিন আৰু প্ৰফেশনেল লুক হ'ব ভাল এপিয়াৰেন্স থকাটো খুবেই গুৰুত্বপূৰ্ণ ই আমাৰ কনফিডেন্সও বুষ্ট কৰিব লগতে ইন্টাৰভিউৱাৰ জনেও আমাক দেখিলে ইমপ্ৰেছড হ'ব নেক্সটটো হৈছে আমাৰ বডি ল্যাঙ্গুৱেজ আৰু আমাৰ এটিটিউড আমাৰ বডি ল্যাঙ্গুৱেজটো একেবাৰে পজিটিভ হ'ব লাগিব আমি এনি টাইম মুখখনত এটা পজিটিভ এনাৰ্জি লৈ ইন্টাৰভিউ ফেচ কৰিব লাগিব যেতিয়া আপুনি যিকোনো এটা ইন্টাৰভিউ দিবলৈ যায় আপুনি মনৰ পৰা গোটেইখিনি নেগেটিভ থটছ আঁতৰাই দিব নেগেটিভ কথা ভাবিলে আপোনাৰ নেগেটিভ এনাৰ্জি সাৰাউণ্ড কৰি লয় যেতিয়া আপোনাৰ ইন্টাৰভিউটোত এফেক্ট কৰিব পাৰে নিজৰ বডি ল্যাঙ্গুৱেজ আৰু এটিটিউডটো কেনেকৈ ইমপ্ৰুভ কৰিব পাৰি ইয়াৰ বাবে এটা আমি এক্সক্লুসিভ ভিডিও বনাই পেলাইও দিম যোনটো আপোনালোকে চালে ইয়াৰ বিষয়ে বেছিকৈ নলেজো পাব আৰু ফাইনালি আমি ইন্টাৰভিউটো ফেচ কেনেকৈ কৰিম ইন্টাৰভিউৰ দিনা আমি আধা ঘণ্টা আগতে ইন্টাৰভিউ ভেন্যুটো গৈ প্ৰস্তুত হ'বগে লাগে ইন্টাৰভিউত কেতিয়াও ৰাশ কৰিব নালাগে ইন্টাৰভিউটো একেবাৰে স্লো আৰু পেশেন্টলি দিয়া এটা প্ৰসেছ আমি ইন্টাৰভিউ দিনা আমাৰ ফোকাসটো আৰু কনসেন্ট্ৰেশনটো লেজাৰ শাৰ্প কৰি ৰাখিব লাগিব এটো ভেৰি ইম্পৰ্টেন্ট যাতে আমি কোনো ধৰণৰ নাৰ্ভাছনেছ ফেচ নকৰো এটা ইন্টাৰভিউ ৰুমত আমি এন্ট্ৰি কৰাৰ আগতে এবাৰ নক কৰি পেলাই সোমাব লাগিব আৰু আমি ইন্টাৰভিউ বৰ্ডত থকা গোটেইকেইজন মেম্বাৰলে চাই পেলাই এবাৰ হাঁহিব লাগিব বহা আগতে আমি চাব লাগিব সেই ইন্টাৰভিউ ৰুমত কোনোবা লেডি আছে নেকি যদি লেডি আছে প্ৰথমে তেওঁক আমি সম্বৰ্ধনা জনাব লাগিব তাৰ পিছত আমি জেন্টস সকলক সম্বৰ্ধনা জনাব লাগিব তেওঁলোকক সুধিব লাগিব যে মে আই সিট তেওঁলোকে পাৰমিশন দিয়াৰ পাছতহে আমি বহিব লাগিব আমি বহাৰ পিছত আমাৰ নিজৰ সিটিং পশ্চাৰটো এনেকুৱা ৰাখিব লাগিব যাতে আমাৰ সিটিং পশ্চাৰটো একেবাৰে ষ্ট্ৰেট হ'ব লাগিব আমাৰ হাত দুখন চকীকেইখনৰ লগত প্যাৰেলাল থাকিব লাগিব সিটিং পশ্চাৰটো একেবাৰে ষ্ট্ৰেট আৰু আমাৰ আইজ কিটা ইন্টাৰভিউৰ লগত আমি ডাইৰেক্ট আই কন্টেক্ট মেইনটেইন কৰি পেলাই উত্তৰ দিব লাগে ইন্টাৰভিউৰ ধৰে আমাক বহু ধৰণৰ প্ৰশ্ন কৰিব পাৰে এটা প্ৰতিটো ধৰণৰ প্ৰশ্নৰ উত্তৰ আমি নাজানিব পাৰো যদি আমি কোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ নাজানো আমি অনেষ্টলি এনসাৰ
কৰি পেলাই ক'ব পাৰো যে মই এই আনসাৰটো নাজানো স্যাৰ লগতে তেওঁলোকে আমাক পলিটিক্যাল কোৱেশ্চনো সুধিব পাৰে তেতিয়া আমি নিজকে একেবাৰে এই পলিটিক্যাল বা নিউট্ৰেল হিচাপে দেখাব লাগিব কোনো ধৰণৰ পলিটিক্যালি ইনক্লাইন এনসাৰ আমি দিব নালাগে ইয়াৰ লগতে ইন্টাৰভিউৰ ধৰণে আমাক এনেকুৱা কোৱেশ্চন সুধিব য'ত আমি নেগেটিভ এনসাৰ দিব বিচাৰিব পাৰো কিন্তু আমি কেতিয়াও নো বা ক্যান্ট বা কোনো ধৰণৰ নেগেটিভ শব্দৰে ষ্টাৰ্ট কৰি এনসাৰ দিব নালাগে যেনেকুৱা ধৰণৰ কোৱেশ্চন নুসুধক আমি এনসাৰটো সদায় পজিটিভ ধৰণেই দিব লাগিব ইয়াৰ ফাইনেল এনসাৰটো নেগেটিভ হ'ব পাৰে কিন্তু শুনাত এই এনসাৰটো পজিটিভ ধৰণে আমি দিব লাগে এনেকুৱা ধৰণৰ বহুতো কথা আছে যোনখিনি কথাই আপোনালোকৰ ইন্টাৰভিউটোত আপোনালোকৰ স্কোৰ বহুত ইনক্ৰিজ কৰিব পাৰে সো ইন্টাৰভিউটো সকলোৱে যাতে ভালকে ফেচ কৰিব পাৰে সেই কাৰণে এই ভিডিওটো বনাইছো ফ্ৰেণ্ডছ এই ভিডিওটো যদি চাই ভাল লাগে প্লিজ ট্ৰু ইণ্ডিয়ান পেট্ৰিয়ট চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এই ভিডিওটো লাইক কৰক আৰু সাবস্ক্ৰাইব কৰক ট্ৰু ইণ্ডিয়ান পেট্ৰিয়ট চেনেল থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং জয় হিন্দ